অঞ্জনা তোকে তহঁতৰ পাপাহঁতে মোৰ খালে পঠিয়াইছে কিন্তু এইবিলাক কৈ থাকো যে মই কৈ দিম ঘৰত গৈ পিনে আৰু ঘৰত কৰিলে তোক যেতিয়া আহিব নিদিব তেতিয়া গম পাই যাবি অলপ দেৰিকৈ গ'লেহে বস্তুবিলাক মই কম দামত পাম এই বজাৰ চব মানে গুচি যাবগৈ নহয় এই যিবিলাক বস্তু থাকি যাব সেইবিলাক আমাক উৰুকা নহয় আজি উৰুকা বজাৰ কৰিব লাগে এই যে মানুহ একো একদম কাম নাই যাওক এই বজাৰ এনেকে তেওঁ মনতে নাই বোলে বচা কব আহিলা বজাৰকেইটা কৰি নিম বুলি আহিলো অকলশৰীয়া মানুহৰ কোনে কৰিব মইহে কৰিব লাগিব চব নবৌ ৰাখিছে ৰাতিপুৱা হাতত মোনালৈ গপাই আহিলা যে তুমি কিয় আজি উৰুকা নহয় নেকি সেইবাবে বুলি ভাবিলো বোলো এতিয়া গৈ পিনে বজাৰটো কৰি থওঁগে আকৌ গধূলি গৈ লগত বেয়া বেয়াবিলাকহে পামগে সেইটো কাৰণে গৈ পিনে বজাৰটো কৰি থৈছোগে কিয় আপোনালোক জনাই নি এতিয়ালৈকে বজাৰত মানুহ ভিৰ হৈ আছে যাওক সোনকালে যাওক নহলে পিছত গৈ পিনে গেলা গেলা বস্তুবিলাকে পাবগে আৰু যাব ওলাইছে কিয় মানুহজন পিছে কি কি আনিলানো এইবিলাকে আৰু লাও পিঁয়াজ বেঙেনা বিলাহী মাটিমাহ সেইবিলাকে আনিছো আৰু ৰেডিমেড পিঠাও লৈ আহিছো আমাৰ আকৌ তেওঁ বনাব বেয়া পায় নহয় ৰখক তেন্তে ৰাতিপুৱা চাহকণ খাই লৈ গলো এতিয়া গৈ পেলাই চাহকণ খাই লওঁগে একদম খাদে খাদে পালে আৰু দেই এনেকুৱা মানুহ এটাকে লোকে বজাৰ সমাৰ কৰি মেলি গোটেই শাক পাচলি এদাই হবগে কেনে কিন্তু আমাৰ এই চনে এতিয়ালৈকে বিছনা উঠিব হোৱা নাই আজি এইবাৰ ইলেকশ্যনটো চাবলগীয়া দেই 4 মে'তে ভাল লাগিব পাই কোন জিকে কোন হাৰে বহিছে এয়া বহি আছো ইলেকশ্যন এবাৰ কোন জিকিব জানো তুমি পিছে কাক ভোট দিলা সেইবিলাক কথা বাদ দিওঁ বাৰু ইলেকশ্যনৰ কথা সেইবিলাক ডাঙৰ মানুহৰ বস্তু পিছে আজি কিবা এটা আছে নহয় গম পাইছে নে পোৱা মোৰতো মনত পোৱা নাই তুমিয়ে কোৱাচোন যে কি আছে আজি কি চিন্তা আপুনি আজি উৰুকা নহয় আজি উৰুকা বজাৰ কৰিব লাগে এই যে মানুহ একো একদম কাম নাই যাওক বজাৰ এনেকে তেওঁ মনতে নাই বোলে আজি কি আছে বোলে কথা শুনিছে নে তেওঁ ভাগৰ সেইটো কথা আৰু মোৰ মনত নাথাকিবনে বিহু আহিছে আৰু সেইটো কথা মনত নাথাকিলে কি হব মনত আছে তোমাক সেইটো কথা কম বুলি ভাবিছিলো চোৱা কি লাগিব বজাৰটো কৰিবলৈ ভালদৰে কাগজখন লিখি আনাগে আৰু তাৰ লগতে বেগখন লৈ আহিবা চোৱা কথা শুনিছে নাই ঘৰ ডুবি গলো টিঙৰ পৰা নামে বাচিলো দেই দাদা আজি বিহু প্ৰেক্টিচ আছে নহয় মই বিহু প্ৰেক্টিচ কৰিব যাওঁ দেই মাক কৈ দিবা হ'ব চাচা সোনকালে আহিবি আৰু মই বজাৰৰ পৰা আহি নোপোৱাৰ আগতে তই আহি ঘৰ সোমাবই লাগিব আজি বজাৰ যাবা মানে বজাৰ যাওঁতে কাইলৈ কণী যাবলৈ কণী কেইবাৰ লৈ আহিবাচোন দেই আছে দেখোন দুটা আইঅ কুহু কুলিয়ে পিনালে গছৰ ডালে পাতে কপহ ফুল ফুলিলে যিকেইটা পইচা আছে সেই গোটেইকেইটা পইচা শিকি হ'ব চাগে আৰু দেই যিখনে লিষ্ট দি পঠিয়াইছে গোটেই বজাৰখন খোলো নেপাম নেকি গোটেইগাল বস্তু আমাৰ আকৌ জেঠাসুৰটোক কণী লাগে নহয় বোলে কাইলৈ কণী যাবগে আকৌ গৰুকেইটাও আছে চাক দিবলৈ কিবা কিবি এগাল লৈ আহিব লাগিব নহয় লাও খা বেঙেনা খা খাবলৈ এইখন আৰু জেমেলা আৰু দেই বিয়া নপতাই ভাল আছিলে আৰামছে থাকিলে ডেকা দিনতে মন আছেনে নাই নে আকৌ ধৰিব পৰা নাই দেই মই আহি অথনিৰ পৰা ৰখি আছোহি সিহঁতে টাইম দিয়া মোৰ এতিয়ালৈকে আহিব পৰা নাই আজি আহিব নে তাই আহিব তহঁতি বেছ ফাল্টু লোৱা আকৌ দেই টাইম দিবি 2টা বজাত আহিবি 4টা বজাতে তহঁতে টাইম দিছিলি নহয় 2টা বজাত বুলি কৈ পিনে এতিয়ালৈকে যে তহঁতি 4টা বজাত আহিছ কি কথাও তহঁতক সেইবিলাক তহঁতৰ লগত বিহেভ বেয়া হে আকৌ দেই তই যে আমাক দম দিছ বাকীবোৰ অহা নাই দেখোন বাকীবোৰ আহিলে তই ষ্টাৰ্ট কৰি দিব পাৰ বাকীবোৰ তহঁতৰ নিচিনাহে ক'ত সিহঁতে আগত আহিব সদায় পিছত আহিব বাকী চব হ'ব পাৰে কিন্তু সেইবিলাক চব নহয় আকৌ কিছুমানে কিবা অসুবিধা থাকিব পাৰে অসুবিধাটো দূৰ হ'লে আহিব নহয় সিহঁতি সময়মতে তোৰ কি একো অসুবিধা নাই বুলি কি কাৰো অসুবিধা নাথাকিব নেকি আহিব ৰখ হ'ব তহঁতি আকৌ ঢোল চোল নানাই যেন কি হ'ব আৰু এনেকে আমাৰ দেখোন ঢোল নাই বুলি গম পাই দেখোন আমি ক'ত ঢোল আনিব পাৰিম আৰু তহে আনিবলগীয়া তোৰ ভাগৰ ঢোলটা আছে তই ৰখি থাকে মই আকৌ ঢোলটো লৈ আহোঁগে এতিয়ালৈ সি নিজে ঢোল চলা নাই সি আকৌ আমাক দম দিব আহিছে ৰাম ইমান দামত কি বস্তু খাব পাই নেকি হ'ব দিয়ক নালাগে মই বেলেগ দোকানৰ পৰা আনিমগে বচা কব আহিলা বজাৰকেইটা কৰি নিম বুলি আহিলো অকলশৰীয়া মানুহৰ কোনে কৰিব মইহে কৰিব লাগিব চব সেইবুলি আহিলো আৰু
আপুনি পিছে বজাৰ কৰিব আহিছে? আহক আহক তেন্তে, ইয়াৰ পৰা ল'ব নোৱাৰি, ইয়াত বহুত দাম। অকণমান দূৰলৈ যাওঁ। ব'লা ব'লা লাষ্ট 20 টকা, লাষ্ট 20 টকা দিম। দি দিয়ক 1 কেজি। এইফালে ৰাস্তাটো আছে, সেইফালে পোনাই দিয়ক। ইয়াত আপুনি 20 টকাত বস্তু নাপায়। 25 টকা দিম। দিয়ক দিয়ক দিয়ক, ইমান লাগি থাকিব নালাগে আপুনি আৰু। ঠিক আছে দিয়ক। আপোনাৰ নহওক মোৰ নহওক, টকা 35 টকা এটা দিব, হৈ যাব আৰু। হ'ব হ'ব। পিছে বেঙেনা কিমান দামনো? বেঙেনাটো ইয়াৰ পৰা অনা নাই নহয়। বেঙেনাৰ দাম বিহাৰৰ পৰা আনিছো। কিমান কষ্ট হৈছে বুলি ভাবিছে আপুনি অনাটোত? সেইটো কাৰণে দামটো অকণমান হাই হৈ যায় আৰু। আপুনি ল'ব পাৰিব জানো? 1 কেজি 20 টকা দিম, হ'বনে? 20 টকাত মই পাবলৈ পোৱা নাই, আপোনাক আকৌ 20 টকা কেনেকৈ দিম? নহ'ব দেই। 1 কেজি 50 টকা লাগিবই বেঙেনা। আপোনাৰ লগত কি লাগি থাকিম? হ'ব আৰু। সকলোবোৰ একদম পেকিং কৰি বেগটোতে পঠাই দিব। মই অলপ দূৰৰ পৰা দেখিলতি মহিলাৰী পাত লাগিব নহয়। সেইবিলাক লৈ আহোঁগৈ, তাৰপিছত সেইপিনে আপোনাক পইচা দি পিনে মই লৈ গুচি যাম বাৰু, হ'বনে? হ'ব হ'ব দিয়ক দিয়ক দিয়ক। এই ঘৰত গালি পাইছিলে নেকি তোমাক? নাই নাই, ঘৰত গালি পোৱা নাই। মই কৈ থৈ আহিছো নহয়, বোলো বিহু প্ৰেক্টিচ কৰিব যাম বুলি অঞ্জনাহঁতৰ লগত সুধিছিলে ল'ৰা নে ছোৱালী। মই ক'লো জেং বিহু বুলিয়ে ক'লো। তোমাৰ কিন্তু মাথাটো আছে। তহঁতি এইবিলাক কৰিব আহিছ নে বিহু মাৰিব আহিছ? আৰু তহঁতি যদি সদায় এনেকে কৈ থাক, মই যামগে কৈ দেই। আৰু অঞ্জনা, তোক কিন্তু তহঁতৰ পাপাহঁতে মোৰ হাতে পঠিয়াইছে, কিন্তু এইবিলাক কৈ থাক যে মই কৈ দিম ঘৰত গৈ পিনে। আৰু ঘৰত কৰিলে তোক যেতিয়া আহিব নিদিব তেতিয়া গম পাই যাবি। যোৱা জানমণি, যোৱা বিহু মৰাকে। এইজনী অলপ বেছি। ল'ৰা গৈছো। ৰাম 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 ৰাম, হৰি 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 হৰি। ইমান দাম দাম বস্তুবিলাক। সিহঁতে উৰুকা দিন বুলি একদম মানুহ ভিৰ হ'ব নহয়। সিহঁতৰ দাম বঢ়াই দিব। এইগাল বস্তু যদি কালি কিনাহেঁতেন, কালি আধা দামত পালোহেঁতেন নহয়। সিহঁতে আজি উৰুকা বুলি দাম বঢ়াই দিছে সিহঁতে। বৰ্তা, ক'ৰ পৰা আহিলে কিয় আপুনি? মই এবাৰ বজাৰৰ পৰা আহিলোগে। তই নাজানি বজাৰ কৰিবলৈ? যা আকৌ। যাম, কিয় নাযাম। কিন্তু অলপ দেৰিকে যাম আকৌ। অলপ দেৰিকে গ'লেহে বস্তুবিলাক মই কম দামত পাম। মানে চব মানুহ গুচি যাবগে নহয়। যিবিলাক বস্তু থাকি যাব, সেইবিলাক আমাক কম দামত দি দিব। মোৰ মাথা আছে নহয়। বা তোৰ ৰাম চিপচ দেই। ৰ তোক বুলিয়াই দিছো। তই কাম এটা কৰিবি, একদম কালিয়ে গুচি যাবিগে। কাইলৈ যিবিলাক বস্তু গেলা সেইবিলাকক পৰি থাকিব, সেইবিলাকে লৈ গুচি আহিবি। ফিকে পাবি অকমান। লাজটো দিলে বাৰু, কিন্তু হ'লেও বেয়া পোৱা নাই। বিহু বুলি হজম কৰি লৈছো আৰু। তহঁতি অলপ সাৱধানে থাকিবি, গম পাইছ নাই? মানে আমাৰ গোটেই গাঁৱৰ মানুহে আধা আধি নহলেও কমেও আধাতকৈ কম মানুহে তহঁতৰ কেইটা কথাখিনি জানে। কেনেবাকে ঘৰত গম পালেগে তহঁতৰ কেইটা মাৰি পেলাব কিন্তু দেই, কৈ দিছো মই। গম নাপায় নহয়, কেলে গম পাব? আৰু তই দেখোন নকয় দেখোন, তই মোৰ বেষ্ট ফ্ৰেণ্ড নহয় জানো? নকবা আকৌ কাকো। ময়ো কেতিয়াবা তোমালোকক সহায় কৰিম নহয়। হ'ল বৈ জানমণি, অলপ সোনকালে চাম বৈ। কেনেবাকে দেউতা হাৰি ঘৰত পালেহি, তোক দিবহি আৰু। হ'ব বৈ, একো নকয়, তোৰ লগতে আছো মই। তই মোৰ লগত আছো বুলি বাচি যা। হেল্ল' ফ্ৰেণ্ডছ, তেন্তে আজি ভিডিঅ'বোৰ ইমানেই। যদি চাই ভাল পাই লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আৰু আমাৰ এনেকুৱা কাৰ্টুন ভিডিঅ'বোৰ চাবলৈ, আৰু তাৰ লগতে বিহু ভিডিঅ' আহিছে কাইলৈ দিনৰ 2 বজাত চাবলৈ নাপাহৰিব। অ'কে।